জীৱনৰ প্ৰতিটো ক্ষণতেই আমি সিদ্ধান্ত ল'ব লগা হয়। প্ৰতিটো খোজতেই ভৱিষ্যতৰ আন এটি খোজৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু সিদ্ধান্ত যেনেকুৱাই নহওক কিয় ইয়াৰ প্ৰভাৱ অৱশ্যেই আমাৰ জীৱনত পৰে। আপুনি আজি লোৱা সিদ্ধান্তৰ ওপৰতে আপোনাৰ ভৱিষ্যত সুখৰ হ'ব নে দুখৰ হ'ব সেয়া নিৰ্ভৰ কৰিব। সেই সিদ্ধান্তৰ দ্বাৰা যে কেৱল আপুনিয়েই প্ৰভাৱিত হ'ব তেনে নহয়, আপোনাৰ পৰিয়াল, আপোনাৰ আহিব লগা ভৱিষ্যত প্ৰজন্ম সকলো সেই সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হ'ব। যেতিয়া কোনো ব্যক্তি বিপদত পৰে তেতিয়া মন ব্যাকুল হৈ উঠে। অনিশ্চয়তাই মন বিচলিত কৰি তোলে। সেই সময়ত এটা সঠিক সিদ্ধান্ত লোৱাটো প্ৰত্যাহ্বানজনক হৈ পৰে। মন হৈ পৰে এক অশান্ত যুদ্ধভূমি। তেনে সময়ত আমি বিপদৰ পৰা আঁতৰিবলৈ বিবেচনা কৰি সিদ্ধান্ত লোৱাতকৈ অশান্ত মনক শান্ত কৰিবলৈহে সিদ্ধান্ত এটা লৈ পেলাওঁ। কিন্তু যুদ্ধভূমিত ভাৰাক্ৰান্ত এটা মনে জানো ভাল সিদ্ধান্ত লোৱাত সহায় কৰিব? সঠিক সিদ্ধান্ত ল'বৰ বাবে মনক শান্ত কৰাটো অতি প্ৰয়োজনীয়। শান্ত মনেৰে লোৱা সিদ্ধান্ত এটাৰ ফল মধুৰ হোৱাৰ সম্ভাৱনা থাকে। আনহাতে কেৱল মনক শান্ত কৰিবলৈ লোৱা সিদ্ধান্ত বিপদৰ কাৰণ হৈ পৰিব পাৰে। কথাষাৰ বিবেচনা কৰিব। ৰাধে ৰাধে।